নগাঁও সংসদীয় সমষ্টিয়ে মধ্য অসমখন সামৰি লৈছে 3খন জিলা। ইয়াত মানুহৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে আৰু এক্সপাৰ্ট কমিটি গঠন কৰি দিয়া হৈছিলে যে ৰহাত অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছৰ এটা উচ্চ মেডিকেল শিক্ষা গৱেষণা আৰু চিকিৎসা এটা স্নায়ু কেন্দ্ৰ স্থাপন কৰাটোৱে আছিলে ৰাইজৰ দাবী আৰু এক্সপাৰ্টসকলেও ইয়াতেই অগ্ৰাধিকাৰ দিছিলে। বৰ দুৰ্ভাগ্যৰ কথা যে সংকীৰ্ণ ৰাজনীতিৰ কাৰণে এজন মন্ত্ৰীয়ে ৰহাৰ পৰা হোৱা বস্তুটো কাটি নি পেলাই চাংচাৰিৰে তেওঁৰ নিজৰ সমষ্টিলৈ। কিন্তু ৰহাত যি আমাৰ মাটি চিহ্নিত কৰা হৈছিলে তাত আমি বিচাৰিছো যে এইমছ বা এইমছৰ সমপৰ্যায় বা তাতকৈ উচ্চ পৰ্যায়ৰ বিশেষকৈ চিকিৎসা বিজ্ঞানৰ ডাঙৰ উচ্চ মাল্টি স্পেচিয়েলিটি হস্পিটেলছেই হওক বা শিক্ষাৰ কেন্দ্ৰ হওক বা ভৱিষ্যতৰ দৰ্শী শিক্ষাৰ এটা উপযুক্ত এটা পৰিৱেশ এটা স্নায়ু কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে ৱৰ্ল্ড ক্লাছ মেডিকেল ফেচিলিটিজ আৰু মেডিকেল এডুকেশ্যন চেণ্টাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ আমি যদি ইয়াত কৰিব পাৰোঁ আৰু এইটোৱে মোৰ সপোন যে যি বঞ্চিত কৰা হৈছে তাৰ জেগাত আমি সমপৰ্যায় বা এইমছৰ এটা অতিৰিক্ত এটা কেম্পাছ আমি ইয়াত যদি কৰিব পাৰোঁ সেইটোৱে হ'ব মোৰ ভৱিষ্যতৰ দিনবিলাকত কৰণীয় আৰু সেইকাৰণে মই কাম কৰিম।